নমস্কাৰ অসমীয়া শিক্ষামূলক ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আয়ুষ আছামত দুটা গ্ৰেড 3 টেকনিচিয়ানৰ পদ খালী হৈছে টেকনিকেল পোষ্ট ইয়াৰ বাবে অনলাইন আবেদন গ্ৰহণ কৰা হৈছে ডাইৰেক্টৰেট অফ আয়ুষ আছাম ইয়াৰ বাবে লাষ্ট ডেট অৰ্থাৎ অন্তিম তাৰিখ হৈছে 18 ডিচেম্বৰ 2024 পদকেইটা হৈছে প্ৰথম পদটো হৈছে অক্সিলাৰী নাৰ্ছ মিডৱাইফ চমুকৈ ANMৰ এটা পদ খালী হৈছে STPৰ এডুকেশ্যন কোৱালিফিকেশ্যন ANMৰ ট্ৰেইনিং থাকিব লাগিব ট্ৰেইনিং পাছ হ'ব লাগিব দৰমহাৰ নিৰিখ 14,000 পৰা 70,000 টকা আৰু লগতে গ্ৰেড পে থাকিব 6,200 টকাৰ দ্বিতীয় যিটো পদ হৈছে এইটো হৈছে লেবৰেটৰী টেকনিচিয়ানৰ এইটো হৈছে ইয়াৰ বাবে নম্বৰ পোষ্ট হৈছে এটা যিটো OBC আৰু MOBCৰ বাবে ৰিজাৰ্ভ আছে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াৰ বাবে হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু লেবৰেটৰী টেকনিচিয়ানৰ ডিপ্ল'মা বা চাৰ্টিফিকেট থাকিব লাগিব দৰমহাৰ নিৰিখ ANMৰ সৈতে একেই 14,000 পৰা 70,000 টকা দৰমহাৰ স্কেল আৰু লগতে গ্ৰেড পে থাকিব 6,200 টকাৰ বয়সৰ ক্ষেত্ৰত কোৱা হৈছে যে 1 জানুৱাৰী 2024 যদিহে আনৰিজাৰ্ভ হয় তেতিয়াহ'লে 18 পৰা 40 বছৰ হ'ব লাগিব OBC আৰু MOBC হ'লে 18 পৰা 43 বছৰ হ'ব লাগিব SC ST হ'লে 18 পৰা 45 বছৰ হ'ব লাগিব আৰু ফিজিকেলি হেণ্ডিকেপ হ'লে 18 পৰা 50 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব 1 জানুৱাৰী 2024 এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব ভেলিড অসম চৰকাৰৰ এপ্লিকেশ্যন ফিজ ইয়াৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে ইয়াৰ বাবে আৰু ইয়াৰ বাবে অনলাইন আবেদন চলি আছে ষ্টাৰ্টিং ডেট হৈছে 13 ডিচেম্বৰ 2024 আৰু ইয়াৰ বাবে লাষ্ট ডেট হৈছে অনলাইন আবেদনৰ 18 ডিচেম্বৰ 2024